खुलुमबाय स्टुडियोआव उदांस्रि मुसाहारि उदालगुरि जिल्लानि रौथायाव जागायबाय 75थि मुलुगनाङै श्री श्री बसन्ती फुजा आरो अष्टमी मेला। रौता गियानज्योति बिजाब बाख्रि आरो लाइमोन आफादनि हेफाजाबजों खुंजानाय श्री श्री बसन्ती फुजा आरो अष्टमी मेलाया जागायबाय। नंगौ गासै 6 सानसिम रौता गार्डेनाव खुंफुंजागोन 75थि मुलुगनाङै श्री श्री बसन्ती फुजा आरो अष्टमी मेला। बे श्री श्री बसन्ती फुजा आरो अष्टमी मेलानि थाखाय महासस्थिनि अनायाव गाहाय हाबग्रा दरखंखौ मासबाद बियाबनि बिपिएफनि बिजाथि आरो एमएलए सरन बर' बिथाङा गावनि आखाइजों बेखेवना होयो। मख'नो गोनांदि बोसोरफ्रोमबो रोजा रोजा सिबियारिफोरा रौतायाव श्री श्री बसन्ती फुजा आरो अष्टमी मेलायाव बाहागो लायो। बेबादिनो श्री श्री बसन्ती फुजा आरो अष्टमी मेलानि लांगोनायाव बोर लानो थाखाय नसुंसेनि सनितपुर आरो दरं जिल्लानिफ्रायबो सिबियारिफोरा फैनायखौ नुनो मोन्दों। बसन्ती फुजा आरो अष्टमी मेलानि दोरोंखौ नोजोर होनानै बे बोसोरावबो अष्टमी तिथियाव फोरबो कमिटिनि गेजेरजों धनस्री दैमानि रुगुङाव देवी गंगानि फुजा आरो अष्टमी दुगैनायनि थाखाय लाहार फाहार खालामनाय जादों। আজি रौता बागाনত श्री श्री बासन्ती पूजा ইয়াৰে এটা ঐতিহাসিক এইটো কি বুলি কয় এইটো ঐতিহাসিক হীৰক জয়ন্তী উদযাপন আজিৰ পৰা মহাষষ্ঠী আৰু আজি আমাৰ তৰুণ মানে মুখ্য দুৱাৰ উদ্বোধন আছিল আৰু আমাৰ কি কয় এইটো মণ্ডপ উদ্বোধন আছিল। অলপ আগতে মই আহি পেলাই আমাৰ মেইন দুৱাৰ উদ্বোধন কৰিলোঁ আৰু আমাৰ কি কয় মণ্ডপ উদ্বোধন কৰিলোঁ। মই নিজে এইখন উদযাপনৰ মই ৰিসেপশ্যন কমিটিৰ চেয়াৰমেন হয়। মই নিজে সৌভাগ্য অনুভৱ কৰিছোঁ। আমাৰ যে ইয়াত বাসন্তী পূজা 75 ইয়াৰ্ছ হ'ল এটা ঐতিহাসিক এটা অনুষ্ঠান। এইটো বহুত বছৰ আগৰ পৰা ইয়াত এই বাসন্তী পূজা উদযাপন কৰা হৈছিলে। তো হিচাপে এইবাৰ ধুমধামেৰে আমি এই কি কয় কি বৰ্ষ বুলি কয় হীৰক জয়ন্তী বৰ্ষটো আমি ধুমধামেৰে উদযাপন কৰিব বিচাৰিছোঁ। এনেও অন্য বছৰবিলাকতো ইয়াত যথেষ্ট সমাগম হয়। এইবাৰ যেহেতু হীৰক জয়ন্তী উদযাপন যথেষ্ট সমাগম হ'ব, আমিও অলপ সুকীয়াকৈ কৰিব চেষ্টা কৰিছোঁ। আগত 4 দিনীয়াকৈ হৈছিল। বাসন্তী পূজাৰ লগত মেলাও থাকে ইয়াতে। এইবাৰ এইটো 6 দিন হ'ব আৰু মেলাটোকো অলপ ডাঙৰ কৰিব বিচাৰিছোঁ। তাৰ কাৰণে মই আশা ৰাখিছোঁ এই 6 দিন যি আমাৰ উদযাপন খুব ভালকৈ হওক, ভক্তপ্ৰাণ ৰাইজসকল আহক আৰু আমিও যিমান পাৰোঁ একেবাৰে চাফ চিকুণ একেবাৰে আইন শৃংখলা মেইনটেইন কৰি আমি উদযাপন কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ।